যোৱাকালি যিটো ফাইনেল ড্ৰাফ্ট ওলালে সেইটো ইমান ডিটেইলছ ষ্টাডি কৰিবলৈ এতিয়ালৈকে পোৱা নাই। এনে নমেনক্লেচাৰ কিছুমান চেঞ্জ হোৱা এইটো দেখিবলৈ পাইছোঁ। আমি সকলো বিচাৰি আছিলোঁ যে ওদালগুৰি লোকসভাৰ নামটো হ'ব লাগে আৰু গোবৰ্ধনাটো মানাছ হ'ব লাগে। তো মানাছটো হৈছে ওদালগুৰি দৰং ওদালগুৰি এনেকুৱা দেখিবলৈ পাইছোঁ। বাকী যিখিনি সমষ্টি আমাৰ নাম আহিছে যে বড়োলেণ্ডত 15টা সমষ্টি হ'ব লাগে, 15টা নাম আহিছে। কিন্তু ভিতৰত কি আছে নাই, কোনটোবা গাঁও অজৰা আপত্তি দিয়াৰ পিছত সেইটো ইলেকশ্যন কমিশ্যনে ৰাখি থ'লে না কাটি দিলে না কি কৰিলে, এই গোটেই বিতং আমি দেখিবলৈ পোৱা নাই। তো সেইকাৰণে গোটেই ষ্টাডি কৰাৰ পিছত আপোনালোকক 2 এদিনত খুব ভালকৈ ক'ব পাৰিম যে এই ফাইনেল খচৰাত কি আহিল, ড্ৰাফ্টত কি ডিফাৰেঞ্চ আহিল, এই গোটেই কথাটো ফাইনেল অহাৰ পিছত আমি গোটেই ডিটেইলছ আপোনালোকক ক'ব পাৰিম। অকল ওদালগুৰি নহয়, বহুত সমষ্টিৰে দুটা নাম দেখিবলৈ পাইছোঁ। হ'ব পাৰে কি ইলেকশ্যন কমিশ্যনে ভাবিছে যে এইটো নামবিলাক লৈ পেলাই আমাৰ এটা এটাচমেণ্ট আছে, এটা ইম'চনেল এটাচমেণ্ট আছে। এইবিলাক কথা বুজি পাই পেলাই হয়তো হ'ব পাৰে। প্ৰথমবাৰ আগত ইমান দেখা নাছিলোঁ, এইবাৰ প্ৰথম দেখা পাইছোঁ যে বহুত সমষ্টিৰে দুটা নাম হৈছে। তো হাজো শুৱালকুছি তেনেকুৱা দেখিবলৈ পাইছোঁ আৰু বহুত তেনেকুৱা দেখিবলৈ পাইছোঁ। তো সেইকাৰণে হ'ব পাৰে কি ৰিডিলিমিটেশ্যন হ'বলৈও আৰু বেছি টাইম নাই। সেইকাৰণে ইলেকশ্যন কমিশ্যনে বহুত বেছি মানুহক হাৰ্ড কৰিব বিচৰা নাই, সেইকাৰণে দুটা এনেকুৱা নাম ৰাখিছে, এনেকুৱা হ'ব পাৰে। কিন্তু মই আপোনালোকক গোটেই কথাখিনি ষ্টাডি কৰি এটা অনুমান কৰিব পাৰিম, যেতিয়া একদম ভালকৈ ষ্টাডি কৰিম, গোটেই ডাউনলোড কৰি লৈ পেলাই, তো তেতিয়া ভালকৈ মই আপোনালোকক ৰিয়েকশ্যনটো দিম। নাই, এইটো আমাৰ ডিমাণ্ডটোতো আছে আৰু সেই ডিমাণ্ডটো সদায় থাকিব, কাৰণ 2টা লোকসভা সমষ্টি হ'ব লাগে, এই ডিমাণ্ডটো সদায় থাকিব। এইটো যিমান কোৱাৰ্টাৰমিনাছ কৰিব পাৰে বা উইদিন দি কাউন্সিল কৰিব পাৰিলে ডেভেলপমেণ্টৰ কাম কাজবিলাক ষ্ট্ৰীমলাইন কৰাত মানে ভাল হয়। এতিয়া এজন MLA যদি আধা হয়, এজন MP যদি আধা হয়, তেতিয়া মানে অলপ কাম কৰাত হ'ব পাৰে MLA MP জনে ভাল কাম কৰিব বিচাৰে, কিন্তু পাব্লিকক খুব বেছি কনভিন্স কৰিব নোৱাৰে, কাৰণ পাব্লিকে ভাবিব যে তেখেতে ইফালে বেছি গুৰুত্ব দিছে, ইফালে বেছি গুৰুত্ব দিছে। এতিয়া MLA কনষ্টিটুৱেঞ্চি এছেম্বলিখিনি যিহেতু আমাৰ গোটেই হৈ গ'ল, এইটো খুব ভাল হ'ল। এতিয়া এই MLA সকলে নিজৰ কনষ্টিটুৱেঞ্চিটো উইদিন দি কাউন্সিল এইটো ফ'কাছ কৰিব পাৰিব। কিন্তু কথা হৈছে যিটো পাৰ্লিয়ামেণ্ট ছেগমেণ্ট, যিটো ওদালগুৰিটো আধা যিটো হৈ গ'ল, এইটো সোনকালে নেক্সট ৰিডিলিমিটেশ্যনত এইটো কমপ্লিট হ'ব বুলি আমি আশা ৰাখোঁ। গোটেই ডিটেইলছটো চাই পেলাই যে যিখিনি অজৰা আপত্তি আমিও কৰিছিলোঁ বা আমাৰ অঞ্চলৰ পাব্লিকো কৰিছিলে, ইয়াৰ ওপৰত গোটেই এইটো ডিটেইলছ ষ্টাডি কৰাৰ পিছতহে গম পাম কিমান পাৰ্চেণ্ট একচেপ্ট কৰিলে, কিমান পাৰ্চেণ্ট একচেপ্ট কৰা নাই। এই ডিটেইলছ গম পোৱাৰ পিছত মই আপোনালোকৰ ওপৰত আগত মানে মোৰ অপিনিয়নটো দিম, কি পাব্লিকৰ কি হ'ব পাৰে, আমাৰ কি হ'ব পাৰে, আৰু এজ এ হোল আমাৰ BTC অঞ্চলৰ ৰাইজৰ চিন্তাধাৰাৰ লগত এই ডিলিমিটেশ্যনটো কিমান মিলিছে মিলা নাই, এইবিলাক মই আপোনালোকক জনাই দিম। ইয়াৰ কাৰণে সকলোৰো এটা দাবীও আছে, আশাও আছে, আৰু সেইটো আমি প্ৰাপ্য বুলিও ভাবোঁ। চ' সেইকাৰণে ৰিডিলিমিটেশ্যন যেতিয়া হ'ব, আমি ডিলিমিটেশ্যনত যিবিলাক কাম কৰিব পৰা নাই, সেইটো কৰিবৰ কাৰণে আমি নিশ্চয় চেষ্টা ৰাখিম, কাৰণ আমি ৰাইজৰ কাৰণেহে কাম কৰিবলৈ আহিছোঁ, ৰাইজৰ স্বাৰ্থক লৈ পেলাই আগবাঢ়ি যাব লাগিব। আৰু 6th শিডিউল হিচাপে আমি ইন জেনেৰেল এটা চিন্তা লৈ গ'লেও ইয়াত ST চিটটো বাঢ়িব লাগে, এইবিলাক কথা লৈ পেলাই পিছত আলোচনা চাওক। লোকসভাত মানে খেলিব পাৰে, তাত কোনো অসুবিধা নাই। বেলেগ কনষ্টিটুৱেঞ্চিৰ মানুহ বেলেগ কনষ্টিটুৱেঞ্চিতে খেলিব পাৰে। গতিকে ইয়াত অকল নৱশৰণীয়া বুলি নাই, কোনোবা যদি খেলিব বিচাৰে এটা কনষ্টিটুৱেঞ্চিৰ মানুহ আন কনষ্টিটুৱেঞ্চিত যাই পেলাই কণ্টেষ্ট কৰিব পাৰে। কাৰণ এতিয়া আমাৰ যিখিনি 12জনমান MLA আছে, আৰু ইয়াৰে কিছুমান কনষ্টিটুৱেঞ্চিটো হাফ হৈ আছিলে। চ' তেখেতসকলে উন্নয়নৰ কাম কাজবিলাক যিটো ফ'কাছ কৰিব লাগিছিলে, বহুতে কৰিছে, বহুতে অলপ আধা হৈ আছিলে। তো কালাইগাঁৱত তেনেকুৱা হৈছে, সৰভোগ, ভৱানীপুৰ, বৰমা, এনেকুৱা বহুত কনষ্টিটুৱেঞ্চি আছিল, ৰঙিয়া। তো এইবিলাক যেতিয়া ফুল্লি BTCৰ ভিতৰত আহি গ'ল, চ' এইজন MLA এতিয়া BTC অঞ্চলৰ উন্নয়নৰ কাৰণে
নিজৰ সমষ্টিৰ উন্নয়নৰ লগতে BTC অঞ্চলৰ উন্নয়নৰ কাৰণে হি 100% নিজৰ ফোকাসটো হ'ব আৰু তেখেতসকলৰ লগত মিলি পেলাই কাউন্সিল গভৰ্ণমেণ্টে ইয়াৰ ইস্যুখিনি অসমৰ মজিয়াত উপস্থাপন কৰা, এছেম্বলিত ডিছকাশ্যন কৰা আৰু যিখিনি ডেভেলপমেণ্ট পায় সেইটো কাউন্সিলৰ লগত মিলি পেলাই এইটো আৰু অলপ প্ৰাৰম্ভিক কৰা, স্পীড আপ কৰা, ইয়াত বিভিন্ন কামত আমাৰ সহায় হ'ব। সেইকাৰণে 15জন MLA এৰিয়া ডেভেলপমেণ্ট ফাণ্ডটোৱে বহুত আহি যাব। ইয়াৰ বাহিৰে আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত বিধায়কসকলকো বহুতখিনি ছাপোৰ্ট দিছে বিভিন্ন স্কিমৰ দ্বাৰা। তেখেতে ডাইৰেক্ট বিধায়কসকলক ৰাস্তা বনোৱাৰ কাৰণে স্কিম দিছে, অংগনবাদীৰ কাৰণে যিটো আমাৰ এতিয়া মডেল অংগনবাদীৰ কাৰণে স্কিম দিছে, আমাৰ পেচেণ্টবিলাকক যিবিলাকে বেমাৰ হয় তেখেতসকলৰ কাৰণে দিছে, ষ্টুডেণ্টৰ কাৰণে দিছে, বহুতখিনি কাম বিধায়কবিলাক কৰি আছে। এতিয়াতো অসমত যিটো দেখিছোঁ আমাৰ মন্ত্ৰীসকলে এটা ডিপাৰ্টমেণ্টবিলাক চাই আছে, কিন্তু বিধায়কসকলক মানে নিজৰ MLA LAD ফাণ্ডটো ডিষ্ট্ৰিবিউট কৰি পেলাই বহি থাকিব লগা হোৱা নাই। তেখেতসকলক বহুত ডেভেলপমেণ্ট পাইছে। গতিকে নিশ্চয় 15জন MLA হোৱাৰ লগে লগে আমাৰ অঞ্চলৰ ডেভেলপমেণ্টটো আৰু বেছি মানে কি স্পীড আপ হ'ব। এলায়েন্সত আছোঁ BJP, AGP আৰু UPPL। আমি কাউন্সিলতো আছোঁ BJP, GSP আৰু আমাৰ UPPL। চ' এতিয়া ষ্টেটত যিটো পলিচি হ'ব, বোথ ডেভেলপমেণ্ট পলিচি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, ছেকেণ্ড হ'ল পলিটিকেল পলিচিৰ থ্ৰু ডিছকাশ্যন হ'ব। আৰু UPPLৰ আগৰ পৰাই আমাৰ যিটো আমাৰ ইচ্ছা, এইটো আগৰ পৰাই আমি কৈ আহিছোঁ আৰু আজিও মই ক'ম যে যদিও আমি এটা এলায়েন্স আমাৰ টিমৰ লগত আলোচনা হোৱা নাই আৰু আমাৰ নিজৰ মাজতো আমি ফাইনেল কৰা নাই, আমাৰ জেনেৰেল উইচটো হৈছে যে কোকৰাঝাৰত আমি খেলিম আৰু মংগলদৈটো BJPয়ে খেলিব, ওদালগুৰি মংগলদৈ যিটো হ'ল। চ' এইটো আমাৰ আগৰে এটা উইচ আছিলে, সমষ্টি দুটা হ'লেও। চ' তেনেকুৱা চিন্তাত আমি গৈ আছোঁ। আৰু অসমত বিশেষকৈ অসমৰ কথা ক'বলৈ গ'লে পাৰ্লিয়ামেণ্ট ইলেকশ্যনেই হওক বা নেক্সট এছেম্বলি ইলেকশ্যনেই হওক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে নেতৃত্বত আছে ইয়াত বহুত বেছি কেম্পিং কৰিব লাগে বুলি মই নাভাবোঁ। এতিয়া অল ইণ্ডিয়া লেভেলত যিটো মানে অপজিশ্যনে ইণ্ডিয়া নাম লৈ যিটো কেম্পিং কৰি আছে, এই কেম্পিঙৰ বহুত বেছি প্ৰভাৱ অসমত নাহিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাধীনতাৰ পিছত প্ৰথমবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ কি অসমখন যিমান মানে ইয়াৰ গোটেই পলিটিকেল কালচাৰ, ইয়াৰ এডমিনিষ্ট্ৰেটিভ কালচাৰ, ইয়াৰ ডেভেলপমেণ্টেল যিটো ভিজন, এইটো যেনেকৈ মানে আজি আনিছে, এইটো গোটেই ভাৰতবৰ্ষই আজি শলাগ লৈছে। আৰু আমি অসমৰ নাগৰিক হৈ পেলাই, আমি অসমৰ বাসিন্দা হৈ পেলাই চবেই গৌৰৱ অনুভৱ কৰিছোঁ। ৰাজনীতি থাকক নাথাকক চবেই আমি গৌৰৱ অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিশুৰ পৰা লৈ পেলাই বৃদ্ধলৈকে যিখিনি আঁচনি আজি তৈয়াৰ কৰিছে, এজন খেতিয়কৰ পৰা লৈ পেলাই নিবনুৱা যুৱতীলৈকে যিখিনি আঁচনি তৈয়াৰ কৰিছে, আমাৰ গোটেই মানে টেকন'লজি আদি কৰি স্পৰ্টছ কালচাৰ, আজি বিহু গিনিজ ৰেকৰ্ডত আনাৰ পৰা এই গোটেই যদি অসমৰ প্ৰতিচ্ছবিটো চাবলৈ যায় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি ভিজনটো চাবলৈ যায়, আজি অসমৰ মানুহৰ কাৰণে এইটোৱে গল্ডেন এৰা বুলি ক'ব লাগিব, এইটোৱে সোণালী সময় বুলি ক'ব লাগিব। তো এইখিনি সময়ত অসমত আৰু কিবা এটা বেলেগ দলৰ কথা চিন্তা কৰিব, বেলেগ এটা টিমৰ কথা চিন্তা কৰিব, সেইটো আজিৰ মানুহে ভাবিব নোৱাৰে আৰু এইটো ভাবিলে বহুত ডাঙৰ ভুল হ'ব বুলি মই ভাবোঁ। চ' থাকিব পাৰে কাৰোবাৰ পলিটিকেল স্বাৰ্থত কোনোবা ভাল পোৱা বেয়া পোৱা থাকিব পাৰে, কোনোবা বেলেগ দলত থকা মানুহ বেলেগ কথা ভাবিব পাৰে, আৰু কিছুমান ছেকশ্যন মানুহ থাকে তেখেতসকলে খুব ডিপলি চিন্তা নকৰে। এতিয়া চাওক, যিটো শান্তি প্ৰতিষ্ঠা হ'ল অসমত, সেইটো গোটেই ভাৰতৰ কাৰণে এটা মডেল হৈ গ'ল, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা মডেল হৈ গ'ল। এতিয়া মই নিজে যিহেতু এটা শান্তি প্ৰক্ৰিয়াৰ মাজেৰে অহা বা আলোচনাৰ মাজেৰে আহি একৰ্ড কৰি আহিছোঁ, আজি উত্তৰ পূৰ্বাঞ্চলৰ যিমান ৰাজ্য আছে প্ৰত্যেকখন ৰাজ্যই আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত মানে তেখেতসকলে
বহুতখিনি সমস্যা সিদ্ধান্ত লোৱাত মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে আৰু অকল ৰাজ্যখন নহয় ইয়াত আমি আণ্ডাৰগ্ৰাউণ্ড যিবিলাক চিজফায়াৰত আছে ছ'চিয়েল অৰ্গেনাইজেশ্যন যিবিলাক আছে পলিটিকেল অৰ্গেনাইজেশ্যন যিবিলাক আছে সকলো যি দলতো নাথাকে কিয় তেখেতসকলে দলৰ খাতিৰত এটা দুটা কমেণ্ট বাহিৰত নেগেটিভ ক'ব পাৰে কিন্তু গোটেই সমস্যাৰ সমাধান উত্তৰ পূৰ্বাঞ্চলত দিল্লীও নিৰ্ভৰ কৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে ওপৰত আৰু গোটেই এনটিআৰ নৰ্থ ইষ্টে নিৰ্ভৰ কৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত গতিকে এনেকুৱা সময়ত আজি অসমত পলিটিকেল যিটো চিনাৰিঅ' ইয়াত কোনোবাই আহি সাংঘাতিক কিবা এটা পৰিৱৰ্তন কৰিব পাৰিব আজিৰ তাৰিখত মই সেইটো কোনোদিনে নাভাবোঁ আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ কাৰণ আমি উন্নয়ন বিচাৰোঁ আমি শান্তি বিচাৰোঁ আৰু অসমখনো আমি ভাৰতৰ অইন ৰাজ্যৰ নিচিনা মহাৰাষ্ট্ৰৰ নিচিনা বেলেগ ৰাজ্যবিলাকৰ গুজৰাটৰ নিচিনা বেলেগ ৰাজ্যবিলাকৰ নিচিনা উন্নত ৰাজ্য হোৱাটো আমিও বিচাৰোঁ